লক্ষ্মী পূজা কিমান দিনে ষ্টাৰ্ট হৈছিল সেইটো কথা ময়ো নাজানো। তেনেকে পুৰণা আমাৰ নথি পত্ৰবিলাক আগতে সন্মানীয় বিধায়ক মহোদয় আমাৰ মাজত সময়মতে আহি আমাৰ ৰাইজে লক্ষ্মী মা স্বৰূপে প্ৰত্যেককে আমাৰ কত কেৰাকৈ নেচায় আৰু চিধা চিধি ঘৰৰ ফালে যায়। কোন কোনে যাওয়ার সময়ত কোনোফালে নাচাব, কেবল নিজৰ ৰাস্তাৰে চুপচাপ গৈ থাকিব, নামাতিব। আমার বাঁশবাড়ি গোয়াবাড়ি পাড়ার শ্রী শ্রী মাতা লক্ষ্মী পূজা আমি পতা হয়। পৰম্পৰাগত 100 বছৰ ধৰি আমাৰ লক্ষ্মী মাৰ পূজা আমি সদায় পাতি আহিছোঁ আৰু আমি 4 দিনীয়া কাৰ্যসূচীৰে এই বছৰো আমাৰ কাৰ্যসূচী চলি আছে। আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আছে লক্ষ্মী মাৰ বৰণ কাৰ্যসূচী আৰু লক্ষ্মী মাতাক আমি এনেধৰণৰ বৰণ কৰি নিয়া হয়। ৰাতিপুৱা আহি আমাৰ ৰাইজৰ পৰা প্ৰত্যেকখন ঘৰৰ পৰাই পুৰুষেই হওক মহিলাই হওক এখনকৈ কুলা লৈ আহে, কলপাতত এটাকৈ ফুল দিয়ে, বেলপাত দিয়ে, আহি আমাৰ পূজাস্থলীত উপস্থিত হৈ আৰু শ্ৰী শ্ৰী মা লক্ষ্মী মাৰ ওচৰত প্ৰত্যেকে আসন পাতি থাকে আৰু লক্ষ্মী মাৰ মন্দিৰৰ পৰা আমাৰ ৰাইজৰ যিজন হেৰি আছে দেউৰী বুলি কয় আমাৰ অসমীয়া ভাষাত, তেওঁলোকে তাৰ পৰা বেল ফুলপাত আৰু এমুঠিকে ধান প্ৰত্যেকজন বৰণ কৰিব অহা মানুহকে দিয়ে। এনেধৰণে আমাৰ লক্ষ্মী মাৰ কাৰ্যসূচী হয়, প্ৰত্যেক বছৰে হয় এনেধৰণে। নমস্কাৰ। প্ৰথমতে ভক্তিপ্ৰাণ ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বাঁশবাড়ি গোৱাবাড়িৰ পৰা লক্ষ্মী পূজা বহুত পুৰণা পূজা, আমি নজনাৰ দিনৰে পূজা, প্ৰায় 100 বছৰ পাৰ হৈ গ'ল। এই পূজাৰ আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী থাকে লক্ষ্মীপুৰণ কাৰ্যসূচী
আৰু এই কাৰ্যসূচী আমি দেখা মতে কোনো অঞ্চলত বা কোনো লক্ষী পূজাত নাথাকে। আমাৰ পৰম্পৰাগতভাৱে কিন্তু এইটো আমাৰ হৈ আছে। এই লক্ষীপুৰণ কাৰ্যসূচীত আমি দ্বিতীয় দিনাৰ প্ৰথমতে ঘৰৰ পৰা যিকোনো এজন মানুহে কোলাত ফুল, সিন্দুৰৰ ফট আৰু এখন কোলা লৈ আমি লক্ষীপুৰণ কৰিবলৈ আহোঁ। লক্ষীপুৰণৰ মেইন কথা হ'ল আমি লক্ষীক আদৰি অনা, ঘৰত আদৰি অনা। গতিকে আমি প্ৰথমতে পূজাস্থলীত যাওঁ। পূজাস্থলীৰ পৰা আমি তাতে লক্ষীৰ মাৰ আশীষ বিচাৰোঁ। আশীষ বিচাৰাত নিয়ম বা প্ৰণালীবদ্ধভাৱে আমাৰ পূজাৰীসকলে আৰু দেউৰীসকলে আমাক বেলপাত, ফট আদি দিয়ে। তাৰপিছত আমাৰ যিটো উদ্দেশ্য লক্ষীপুৰণ, লক্ষী মাৰ শ্ৰীচৰণত আমি প্ৰথমতে তাতে ধান দিওঁ। সেই ধানখিনি উঠাই আমাৰ প্ৰত্যেকৰে কোলাত এমুঠি এমুঠিকৈ ধান দিয়ে আৰু সেইখিনি আমি নিয়মগতভাৱে এনেকুৱা নিয়ম আমি প্ৰথমতে উঠিব লাগিব, সেৱা কৰিব লাগিব আৰু পিছপিনে ঘূৰি নাচাই আমি লক্ষীক আদৰি আনিম। আদৰি আনি ঘৰৰ সন্মুখত আমাৰ মেইন যিজন গৃহিণী, তাইয়ে আমাৰ সেই যিজনে লক্ষীপুৰণ কৰি লৈ আহে তাক আদৰি আনে। আদৰি আনি কোনোবাই ভঁৰালত আৰু কোনোবাই মন্দিৰত এবছৰৰ কাৰণে সাঁচি থয়। আৰু এইটো আমাৰ বিশ্বাস যে আমাৰ এই এবছৰৰ কাৰণে কোনো উপায় অমংগল আৰু আৰ্থিক অনাটন নহয়। আৰু সঁচাকৈয়ে দেখি আছোঁ এই আমাৰ এই অঞ্চলত আজি আমি ভিক্ষাৰী যি মানে মগনীয়া আমি আমাৰ অঞ্চলত দেখিবলৈ নাপাওঁ দেখিবলৈ। হয়তো সেইটো এটা সৌভাগ্য আৰু লক্ষীপুৰণৰ এটা ফল। গতিকে এনেকৈ আমাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী লক্ষীপুৰণ কাৰ্যসূচী সমাপন কৰা হয়।